এইটা যে প্ৰফাইল দেখিছে এইটা প্ৰফাইল কেনেকৈ আপুনি মোবাইলৰ সহায়ত বনাব পাৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক শিকাম এইটা প্ৰফাইল কেনেকৈ আপুনি মোবাইলত বনাব পাৰি। আপোনালোকক প্ৰথম লাগিব পিকচাৰ্ট বুলি কয় এপ এটা লাগিব, সেই এপটোও লাগিব, প্লে ষ্ট'ৰ আপুনি পাব, তাৰপৰা ডাউনলোড কৰিব। প্ৰথম আপুনি পিকচাৰ্ট এপটো আপুনি ক্লিক কৰিব লাগিব। এই চাওক মই পিকচাৰ্ট অ'পেন কৰি লৈছোঁ, অ'পেন কৰি তাৰপিছত আপুনি বেকগ্ৰাউণ্ড বুলি এটা আহিব, এই দিছে এডিটে ফটো বুলি আছে, সেইটো আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি বেকগ্ৰাউণ্ডটো চিলেক্ট কৰিব লাগিব। এইটো বেকগ্ৰাউণ্ডৰ ওপৰত লিখা আছে, তাত মই ক্লিক কৰিছোঁ আৰু ইয়াৰ বেকগ্ৰাউণ্ড এটা লৈছোঁ। মই এইটোকে ক্লিক কৰি পিনি বেকগ্ৰাউণ্ডটো লৈছোঁ আৰু তাৰ এটা ফটো আপোনালোকে সেই ফটোগ্ৰাফ মই টেলিগ্ৰাম চেনেলত থ'ম, তাৰ পৰা ডাউনলোড কৰিব পাৰিম। এই ফটোটো চাওক, মই ফটোটো এইটো লৈছোঁ, এড কৰি লৈছোঁ। এড কৰি লৈ পিনি এই ফটোকেইটা এনেকৈ ল'লে নহয়, বেকগ্ৰাউণ্ডটো ৰিমুভ কৰিব লাগিব। ইয়াত অট'মেটিক ৰিমুভ কৰি যায়, এইটো ৰিমুভ বুলি লিখা আছে, তাত আপুনি ক্লিক কৰিব। এই দেখিছেনে কিমান ধুনীয়াকৈ অট'মেটিক ৰিমুভ কৰিছে, ফুল এইচ ডি কৰিছে। ঠিক আছে, চাইজটো আপুনি খুৱাই ল'ব, সমানকৈ চাইজটো খুৱাই ল'ব। তাৰপিছত খুৱাই লৈ পিনি এইটো আপুনি সমানকৈ চাইজটো লগাই দিব তাত। এইটো নিছে মোক লক লগাই লৈছোঁ, লক লগাই পিনি আপুনি ইয়াত কেইটামান বস্তুৰ প্ৰয়োজন হ'ব, সেই বস্তুকেইটা আপুনি চাৰ্চ কৰিব লাগিব, খালি নেটটো অন কৰি ল'ব। এতিয়া চাওক মোৰ নামটোকে আমি চাৰ্চ কৰিছোঁ, প্ৰথম দিছোঁ মিষ্টাৰ এম বুলি চাৰ্চ কৰিছোঁ, ইমান ধুনীয়াকৈ এমটো আহিছে দেখিছেনে। এইটো মই ধুনীয়াকৈ খুৱাই দিছোঁ এমটো, এই দেখিছে নহয় এমটো খুৱাই লওঁ। এম আৰটো লাগিব এতিয়া আৰটো চাৰ্চ কৰিম, এতিয়া আমি ধুনীয়াকৈ চাৰ্চ কৰি আৰু চাৰ্চ কৰিব, ধুনীয়াকৈ বনাব আহি যাব। দেখিছে নহয় কিমান ধুনীয়া ধুনীয়া বস্তু আহিছে। আৰটো আমি ক্লিক কৰি পিনি ইয়াত ধুনীয়াকৈ লগাই দিছোঁ, দেখিছে নহয়। আপুনি লিখিব দৰকাৰ নাই, কিমান ধুনীয়াকৈ আহিছে। আৰু লিখি দিলে আপোনাৰ অট'মেটিক ইয়াত ধুনীয়াকৈ বনাই দিব। তাৰপিছত এছটো আমি এছ বুলি লিখি দিম। এতিয়া এছটো চাওক ধুনীয়াকৈ এছ লিখাটো আহি যাব। ইয়াত কিমান কালি আহিছে, যোনটো ভাল লাগে আপুনি সেইটোকে ব্যৱহাৰ কৰিব পাৰে। মই এইটো চবকে বেছি ভাল লাগিছে, এইটো এছটো মই ক্লিক কৰি দিছোঁ। এইটো অকণ ডাঙৰকৈ ল'ব লাগিব, মই দেখিবলৈ ভাল লাগিব। এইটো মই ডাঙৰকৈ লৈছোঁ, অলপ দিছোঁ। ইটো লাগিব এতিয়া ইটো মই চাৰ্চ কৰিম দিয়া, এতিয়া ই বুলি চাৰ্চ কৰি দিছোঁ। তাৰপিছত ইটো আহি গৈছে, কিমান ধুনীয়া আহি গৈছে চাওক। কোনটো ই লগাই আপোনাৰ নিজৰ এইটো ই ধুনীয়া, বহুত ধুনীয়া লাগিছে, সেইকাৰণে এইটো ইকে মই লৈছোঁ। সেইটো ই ক্লিক কৰি লৈছোঁ, ইয়াত লগাই পিনি চাইজটো খুৱাই ল'ব আপুনি কিমানটো চাইজত লগালে ভাল লাগিব। তাৰপিছত এনটো লওঁ, এতিয়া এনটো আমি ইয়াত লৈছোঁ। এনটো লৈ পিনি আকৌ কোনটো ধুনীয়া লাগে এম সেইটোকে আপুনি ক্লিক কৰিব। এনটো মই এইটো ধুনীয়া লাগিছে, এইটো আমি ধুনীয়াকৈ ইয়াত লগাই দিছোঁ। দেখিছে নহয়, চাইজটো আপুনি এডজাষ্ট কৰি ল'ব, কোনটো চাইজত কৰিলে দেখি ভাল লাগে। এতিয়া নহ'লে আখৰকেইটা সম্পূৰ্ণ নিমিলে কাৰণে মই চাইজটো অকণমান সৰু কৰিছোঁ। টেবুল এতিয়া চাইজ মই সৰু কৰি দিছোঁ, ধুনীয়াকৈ মিলাই মিলাই গৈছোঁ। দেখিছোঁ এইটো সৰু কৰি দিম লাহেকৈ, এমটো অকণমান সৰু কৰি দিছোঁ, আৰটো অকণ সৰু কৰি দিম। এছটো আমি ধুনীয়াকৈ চাইজত খুৱাই দিম, ডাঙৰকৈ খুৱাই দিম, দেখিবলৈ অলপ বেলেগ ষ্টাইল লাগিছে সেইকাৰণে সৰু কৰি পিনি বৰ ধুনীয়া কৰি দিম। দেখিবলৈ দেখিছে নহয়, আকৌ এনটো লগাই দিলোঁ, হৈ গ'ল। এতিয়া অলপ কেইটামান লাইন লাগিব, সেই লাইন বুলি আপুনি চাৰ্চ কৰি পাব। লাইন বুলি চাৰ্চ কৰি ধুনীয়াকৈ কিমান লাইন আহিছে আপুনি চাই ল'ব নিজে। লাইন বুলি মই চাৰ্চ কৰি দিলোঁ, এইটো মই লাইন আহিব, যোনটো ভাল লাগে লাইনটো সেইটোকে আপুনি তাত আপুনি এড কৰি দিব। এইটো লাইনকে ভাল লাগিছে, এইটো মানে ক্লিক কৰিছোঁ, ক্লিক কৰি পিনি ধুনীয়াকৈ এডজাষ্ট কৰি পিনি লগাই দিব। চাওক মই এডজাষ্ট কৰিছোঁ ধুনীয়াকৈ, এডজাষ্ট কৰি পিনি আপুনি মোবাইলতে মই কৰি আছোঁ, এইটো মোবাইল এডজাষ্ট কৰি পিনি মই লগাই দিছোঁ। দেখিছে ন, লগাইছোঁ। ভালদৰে আপুনি কৰিব, লাহে লাহে কৰিব কামত, তেতিয়া ধুনীয়া লাগিব। এইটো কৰি পিনি আকৌ লাইন বুলি আকৌ চাৰ্চ কৰিব লাগিব। লাইন বুলি চাৰ্চ কৰি প্ৰথম চাৰ্চ কৰিলে আকৌ ওলাই থাকিব, ইডাল ভাল লাগিব, ই লাইনডাল ভাল লাগিছে, এইডাল লগাই মই ক্লিক কৰিছোঁ। ক্লিক কৰি পিনি ওপৰত লগাই দিছোঁ, ওপৰত লগাই দিলে ধুনীয়া লাগিব দেখিবলৈ। আপুনি ধেৰ বস্তু লগাব পাৰে, নিজৰ লগত আপুনি যোনটো ভাল লাগে আপুনি সেইটো ব্যৱহাৰ কৰিব। দিছে লাইনটো মই লগাই দিছোঁ, কিমান ধুনীয়া লাগিছে দেখিবলৈ। এইটো লক কৰি দিলে বেছি ভাল হয়। লক কৰি পিনি মই এডজাষ্টটো কৰিছোঁ, অকণমান ডাঙৰ ডাঙৰ হৈছে, এইটো সৰু কৰি দিছোঁ। দেখিছে ন, অকণমান সৰু কৰি পিনি এইটো হৈ গ'ল আপোনাৰ সম্পূৰ্ণ কাম 90% হৈ গ'ল আপোনাৰ এইটো কাম। দেখিছে এইটো লকটো হেৰি কৰি পিনি ইয়াকো অকণমান মিলাই দিছোঁ, এডজাষ্ট কৰিছোঁ। এইটো আপুনি ক্লিক কৰি পিনি এইটো অলপ বেছিকৈ জিলিকা কৰি দিছোঁ মই, দেখিছেনে। ৰাউণ্ডটো বেছি ইমানকৈ জিলিকি থকা নাই, বেছিকৈ অকণ জিলিকা কৰি দিছোঁ। ইমানটো লগাই পিনি তাৰপিছত অ'কে মাৰিছোঁ, হৈ গ'ল আৰু। এই ফটোটো কিন্তু ফটা ফটা লাগিছে, এইটো নাফাটিবৰ কাৰণে আমি মানে বস্তু ল'ব লাগিব। এইটো ইউটিউবৰ লোগো এটা লগাব লাগিব, ইউটিউব বুলি চাৰ্চ কৰিছোঁ, তেতিয়া ইউটিউবৰ এটা লগাব লাগিব, তেতিয়া ধুনীয়া দেখিব লাগিব। দেখিবলৈ ধুনীয়া লাগিব কাৰণে ইউটিউব এটা লগাই দিম। তেতিয়া তলত লগাইলে ভাল হ'ব, তলত লগাব আপোনালোকে। চাওক মই চাইছোঁ কোনটো লগালে ভাল হ'ব, এইটো ইউজ কৰিছোঁ। এইটো তলত এতিয়া এডজাষ্ট কৰি পিনি লগাই দিম, দেখিছে নহয়। তলত লগাম, তেতিয়া ধুনীয়াকৈ গম পাব যে ইউটিউবটো হয়। আপুনি যিহৰ কাৰণে এইটো লগাই সেইটো আপুনি লিখি দিব, আহিছোঁ ইয়াত। মই ইউটিউবৰ কাৰণে এইটো লগাইছোঁ কাৰণে ইউটিউবটো এইটো লগাই দিছোঁ, আহি গৈছে। এইখিনিটো হৈ গ'ল, সম্পূৰ্ণ হৈ গ'ল। তাৰপিছত AI বুলি তাতে চাৰ্চ ওলাইছে, তাত আপুনি ক্লিক কৰিব। ইয়াৰ মানে ফটোটো যিমান বেয়া হ'লেও পূৰা ফুল এইচডিত বনাই দিয়ে। আপুনি বেলেগ ক'ত যাবলৈ দৰকাৰ নাই, আপুনি এইটো ইয়াত বহাই দিব, আৰু এইটো টিপি দিব, লগে লগে আপোনাৰ 4K ষ্টাইলত গুচি আহিব। বেকগ্ৰাউণ্ড কিমান ধুনীয়াকৈ আহিব চাবচোন। কিছুমান লোডিং লৈছে, আপুনি ৰখিব, গৈ আছে কিছু সময় লৈ আছে। দেখিছে ন, এইটো হৈ গ'ল। এইটো 100 কৰি দিব, এই আজডাল দেখিছে ন, আজডাল 100 কৰি দিব, আৰু এইখন আপুনি চেক কৰি চাব। আফটাৰ এণ্ড বিফৰ লিখা আছে, দেখিছে ন। এইটো 100 কৰি দিছোঁ, 100 কৰি পিনি এইটো 100 কৰি দিছোঁ, 100 কৰি পিনি এইটো 100 কৰি দিছোঁ,
কিমান ধুনীয়া কৰিছে। তো আপুনি ওপৰত আজডাল আছে সেইডাল ক্লিক কৰি পিনি আপুনি ডাউনলোড কৰা অপশ্যন আছে ডাউনলোড কৰি ল'ব। দিছে ডাউনলোড অপশ্যন আহিছে, মই ডাউনলোড ক্লিক কৰিছোঁ। এতিয়া অট'মেটিক আপোনাৰ গেলেৰীত ডাউনলোড হৈ গৈছে। ডাউনলোড মানে ছেভ হৈ গৈছে। এতিয়া মই গেলেৰীত গৈ পিনি চেক কৰি দেখাইছোঁ আপোনালোকক সঁচা নে মিছা। আপুনি এলবামত ক্লিক কৰিলোঁ, এলবামত ক্লিক কৰিলে ওপৰত দেখিব ফাৰ্ষ্টতে দেখিছে না, এইটো ইয়ালৈ গুচি আহিলে। আপুনি এনেকৈ বনাব পাৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি জনাই দিব কেনে পালে ভিডিঅ'টো, আৰু যদি পিএনচি লাগে টেলিগ্ৰাম চেনেলত জনাই ধন্যবাদ।